ক্ৰাংচুৰি ৱাটাৰফলৰ ৰাস্তা এইখিনিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পৰা ট্ৰেকিং কৰিব লাগিব। আৰু এটা নতুন বস্তু পাইছোঁ, সেইটো হৈছে এই ভিউ পইণ্টটো। এই ভিউ পইণ্টটো ধুনীয়াকৈ বনাইছে। খুবেই বিপদজনক, একদম বিপদসীমাৰ ওপৰত পানী পৰি আছে। আৰু এয়া হৈ গ'ল ওপৰৰ পৰা লোৱা ভিউ। भाइयों, हमने आपको टिकट का पैसा नहीं दिया है। अगर वीडियो देखेंगे तो आप बता दीजिएगा, गूगल पे नंबर दीजिएगा, हम उस पर सेंड कर देंगे, ठीक है। फर्स्ट टाइम बैठा दुकान इधर हमारा है, फर्स्ट टाइम। No, already we have visited Krangchuri. Only to meet you we have come here. Hello everyone, good morning and welcome back to K Krishna's vlog. সময় এতিয়া ৰাতিপুৱা 7 বাজিছে আৰু ক্ৰাংচুৰিত আমি ওলাই আহিলোঁ। মানে হোটেলৰ পৰা ফ্ৰেছ হয় আমি ক্ৰাংচুৰি ৱাটাৰফল চাব যাম বুলি ওলাই আহিছোঁ। কিন্তু দেখিবলৈ পাইছে প্ৰচণ্ড বৰষুণ। ক্ৰাংচুৰিত কালি ৰাতিৰ পৰা সন্ধিয়াৰ পৰা অকল বৰষুণ আৰু বৰষুণ হৈ আছে। যি কি নহওক আমি বৰষুণ আৰু ঠাণ্ডাৰ মজা ল'ম বুলি ইমান দূৰ আহিছোঁ গুৱাহাটীৰ পৰা। গতিকে বৰষুণ হ'লেও আগবাঢ়ি যাওঁ ক্ৰাংচুৰি ৱাটাৰফলৰ ফালে। गरम गरम चाय हाँ जल्दी खा लो मैं बहुत कम खाता हूँ। ক্ৰাংচুৰি ৱাটাৰফলৰ ৰাস্তা এইখিনিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পৰা ট্ৰেকিং কৰিব লাগিব। মোটামুটি 1.5 কিলোমিটাৰমান ডিষ্টেঞ্চ হয় ইয়াৰ পৰা। মই আগত আহোঁতে ৰাস্তা ইমান সুবিধাজনক নাছিল, এতিয়া যথেষ্টখিনি ডেভেলপ হৈছে। ইয়াতে ৰাস্তা বনাইছে। যি কি নহওক আগবাঢ়ি চাওঁ। ক্ৰাংচুৰিত এইটো মই নতুন ৰাস্তা পাইছোঁ। আগৰ ৰাস্তাটো এনেকুৱা নাছিল, এইটো ৰাস্তা নতুনকৈ বনাইছে। আৰু লগতে আৰু এটা নতুন বস্তু পাইছোঁ, সেইটো হৈছে এই ভিউ পইণ্টটো। এই ভিউ পইণ্টটো ধুনীয়াকৈ বনাইছে। এইবিলাক যেতিয়া মই আগত আহিছিলোঁ তেতিয়া দেখা নাছিলোঁ। আৰু ইয়াৰ পৰাই ক্ৰাংচুৰি ৱাটাৰফলটো ধুনীয়াকৈ দেখা পায়। এইটো পুৰণি ৰাস্তাটো হয়, কাৰণ মই এইটো ৰাস্তাৰে আগত আহোঁতে এইফালেৰে আছিলে ৰাস্তা। কিন্তু এতিয়া অপজিট ছাইডত এইফালৰ পৰা এইটো নতুনকৈ ৰাস্তা নিৰ্মাণ কৰিছে ইয়াতে। এতিয়া এইফালেৰে নামি যাব লাগিব। নতুন ৰাস্তাটো বহুত চুটি হয়। মই যেনেদৰে কৈছিলোঁ 1.5 কিলোমিটাৰমান হ'ব বুলি, কিন্তু আচলতে 1.5 কিলোমিটাৰ এইটো ৰাস্তাইদি নহয়। আগত অহা সেই পুৰণি ৰাস্তাটোৱেদি 1.5 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব। কিন্তু সমস্যাটো এতিয়া হ'ব যে ইয়াতে টিকেট কাউণ্টাৰ এতিয়াও অ'পেন কৰা নাই। এইটো আছিলে পুৰণি ৰাস্তাটো। ইয়াতে টিকেটৰ প্ৰাইচবিলাক লিখা আছে। এডাল্টছ 50 rupees পাৰ হেড, চিলড্ৰেন 30। লাইফ জেকেট 100 rupeesত এভেইলেবল, কিন্তু লাইফ জেকেট এতিয়া এলাউ নকৰিব, মানে তাত নামিব নিদিয়ে নিশ্চয়কৈ। সাংঘাতিক ধৰণৰ পানী হৈ আছে। আৰু বটিঙৰ ফেচিলিটি 200 লিখা আছে, কিন্তু এইটো লাল কালাৰেদি মচি থৈ দিছে। আৰু এখন ইম্পৰ্টেণ্ট ন'টিছ দি থৈছে ইয়াতে। মই যি টেণ্টৰ কথা কৈ আছিলোঁ, আগৰবাৰ আহোঁতে ইয়াতেই আছিলোঁ। মানে যিকেইটা জৰাজীৰ্ণ ঘৰ দেখা পাইছে এইবিলাকতে টেণ্ট লগোৱা আছিল, কিন্তু এতিয়া সেইবিলাক সকলোবিলাক বন্ধ হৈ আছে। এইটো হৈ গ'ল ক্ৰাংচুৰি ৱাটাৰফলৰ ওপৰৰ পৰিৱেশ। আৰু এইফালেৰে আকৌ আমি তলত নামি যাব লাগিব। লাইফ জেকেট পিন্ধি নামিব পাৰি বুলি। লাইফ জেকেট পিন্ধি নমাৰ টাইমত পানী যেতিয়া কম থাকে, ধুনীয়া ব্লু কালাৰৰ পানী হয় ইয়াতে। এইখিনি ধুনীয়া মানে পুখুৰীৰ নিচিনা এটা হৈ থাকিলেহেঁতেন, আৰু বোলে শিলবিলাক চব ওলাই থাকে। কিন্তু এতিয়া নামাটো ইয়াৰ এলাউ কৰাটো বাদেই সপোনত ভবাটো এতিয়া অবৈধ হিচাপে ঘোষণা কৰা হৈছে। খুবেই বিপদজনক, একদম বিপদসীমাৰ ওপৰত পানী পৰি আছে। ক্ৰাংচুৰি এটা নতুন ৰূপত আজি মই দেখিবলৈ পালোঁ। আগত দুবাৰ আহিছোঁ, এনেকুৱা ৰূপ দেখা নাছিলোঁ। এই ভয়ংকৰ ৰূপত আজি দেখা পালোঁ। এতিয়া যদি সুইমিং কৰিব নামো, একদম
একদম এইফালে নামি গৈ আমি ক'ত পাম তাৰে ঠিকানা নেই হে ঠিকানা নাই আৰু এয়া হৈ গ'ল ওপৰৰ পৰা লোৱা ভিউ এইফালৰ পৰা এইটো নদীয়েদি পানীবিলাক বৈ আহি আছে আৰু ইয়াৰ পৰা তলত এনেকৈ বৈ গৈ ক্ৰাংচুৰি ৱাটাৰফলৰ উৎপত্তি হৈছে জিপ লাইনিঙৰ ব্যৱস্থাও ইয়াত আছে আৰু চাগে ৰাস্তাটো এইটো হ'ব ইয়াৰ পৰা আগত গৈ জিপ লাইনিঙৰ সেই পইণ্টটো ষ্টাৰ্ট হৈ থাকে আজিৰ দিনটোত ক্ৰাংচুৰি ভিজিট কৰা প্ৰথম দল আমিয়ে হয় আৰু ইয়াৰে কমিটিৰ মানুহ আনকি শুই উঠা কাকো লগ নাপালোঁ আৰু এটকাও নিদিয়াকৈ আমি তাৰ পৰা চাই ঘূৰি আহিলোঁ अगर यहाँ के लोग मेरा YouTube चैनल में वीडियो देखते हैं तो बता दीजिएगा भाइयों हमने आपको टिकट का पैसा नहीं दिया है अगर वीडियो देखेंगे तो आप बता दीजिएगा गूगल पे नंबर दीजिएगा हम उस पर सेंड कर देंगे ठीक है এতিয়া ব্ৰেকফাষ্টৰ সময় আৰু পাহাৰত ব্ৰেকফাষ্ট মানে মেগী এবাতি লৈ আকৌ বহিছোঁ চাহৰ অৰ্ডাৰ কৰি দিয়া ভাইটিহঁত আৰু একাপ চাহ খাব লাগিব নহয় ऑमलेट भी है ऑमलेट आएगा अच्छा ये आईबी बुआ मैडमर दुकानत मेगी चाह खाई आम ब्रेकफास्ट कर ऑमलेटो खालो बहुत अच्छा लगा मेगी बहुत अच्छा था फर्स्ट टाइम बैठा दुकान इधर बड़ा है फर्स्ट टाइम ये अभी डेवलप हुआ पहले इतना दुकान नहीं था मार्केट नहीं था इधर 1-2 दुकान था है ना अभी हमारा है और इथो आपका है 2 दुकान आपका 2 हाँ इथो खाली 1 साल और 5 महीना और 1 महीना इधर ना दुकान इधर कल आया होमस्टे नहीं इधर होमस्टे ढूंढा था इधर हाँ इधर एक टेंट है वो पूछा था कल उधर एक ही टेंट है मेरा आपका है अच्छा आएगा बाबरी से टेंट बहुत मुश्किल है ना हम स्टे अच्छा है ক্ৰাংচুৰিত ব্ৰেকফাষ্ট কৰি আমি ওলাই আহিলোঁ ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণে পাই আছোঁ এতিয়া এই বৰষুণৰ মাজে মাজে আমি আগবাঢ়িছোঁ জোৱাই ডাউকি হাইৱে হৈ ডাউকিৰ ফালে তাৰ পৰা পাৰিলে আমি এছিয়াৰ ক্লিনেষ্ট ভিলেজ মাউলিনলঙৰ ফালে যাবলৈ চেষ্টা কৰিম এতিয়া আমি এটা লোকেশ্যন বিচাৰি আছোঁ একচুৱেলি মই লাষ্ট টাইম 2021 চনত যেতিয়া ক্ৰাংচুৰি আহিছিলোঁ ইয়াৰে লোকেল ল'ৰা এজন লগ পাইছিলোঁ তেওঁৰ নাম কিয়াৰখু আছিলে তেওঁলোকৰ ইয়াতে ৰেষ্টুৰেণ্ট আছে সেইবাৰ আহোঁতে ৱাটাৰফলৰ ওচৰতে থকা লোকেশ্যন এটাত তেওঁলোকক লগ পাইছিলোঁ আৰু সেই লোকেশ্যনটো এতিয়া গুগল মেপত বিচাৰি আমি গৈ আছোঁ গুৱাহাটীৰ পৰা অহাৰ আগতে কণ্টেক্ট কৰিছিলোঁ সেইকাৰণে এবাৰ যদি লগ পাওঁ তেতিয়াহ'লে ভাল লাগিব ৱেলকাম টু ক্ৰাংচুৰি চিনি পাম এতিয়া मैं ठीक हूँ आप कैसा आप कैसा ये लोग they didn't come last time when I see the last time na Why you forget? what You go that side? that side we went actually yesterday last time when Last time you came this side, right? this side only na okay that's why I was little bit confused the way started from here Yeah. now there are 2 roads na one newly constructed road is there And this is through that road only we have visited Yeah. Okay. So just again like that is your restaurant last time we stayed that side of this house na Yeah. You pack your Okay. bite. So You give it to me, I'll give it. many more buildings are newly constructed Newly constructed. yeah आपका हेलमेट उधर रखो मेरा दुकान जल्दी निकल जाएगा we'll leave as soon as possible You won't go down? चाह खाबी नेকি आप नीचे नहीं जाएगा? no already we have visited na Krangsuri only to meet you we have come here only to see you
Okay, we'll have a cup of tea. Then we'll leave. Yeah. Okay, na? Come and stay here. Okay. फिर मिलेगा हाँ? फिर मिलेगा. अच्छा. फिर मिलेंगे चलते चलते. Now you will go to Zohar today or tomorrow morning? Today. Today you are leaving from here. Okay. Okay. See you. Okay, brother. Bye. Thank you. ইয়াৰ পৰা বিদায় ল'লোঁ. এতিয়া কথাটো হ'ল কালি মানে আজি ৰাতিপুৱা য'ত মেগী খালোঁ যিটো প্লট আছিলে সেইটোৱে মই যোৱা বছৰ নহয় 2021ত লাষ্ট টাইম আহিছিলোঁ. তেতিয়া আহোঁতে যিটো লোকেশ্যন মানে আজি ৰাতিপুৱা যোৱা লোকেশ্যনটো আৰু এইটোৱে বুলি মই ভাবিছিলোঁ. আচলতে নহয়, মই লাষ্ট টাইম আহোঁতে ইয়াত আছিলোঁ. ইয়াতে হোমষ্টেটো আছিলে, এইবিলাক ভাঙি চিঙি এতিয়া নতুনকৈ বনাইছে. আৰু এখেতক সেই লাষ্টবাৰ আহোঁতে লগ পাইছিলোঁ. জোৱাইত থাকে, তাতে কাম কৰে. ইয়াতে তেওঁলোকৰ এখন ৰেষ্টুৰেণ্ট হয়. চাহ এটা খালোঁ. এতিয়া তেওঁক বাই বাই কৰি আমি আগবাঢ়ি আছোঁ ডাউকিৰ ফালে খন বৰষুণত. ধন্যবাদ. সময় এতিয়া ৰাতিপুৱা 11:30 বাজিছে আৰু কালি সন্ধিয়াৰ পৰা আজি ৰাতিপুৱাৰ এইখিনি সময়লৈকে আমি ক্ৰাংচুৰীত এনেদৰে অতিবাহিত কৰিলোঁ. ক্ৰাংচুৰী ৱাটাৰফল চালোঁ ধাৰাসাৰ বৰষুণৰ মাজত. তাৰ লগতে মোৰ এই পুৰণি বন্ধুজনকো লগ পালোঁ, ভাল লাগিল. যি কি নহওক, আজিৰ এই ভিডিঅ'টো এই পাৰ্টটো এইখিনিতে সামৰণি মাৰিম. এতিয়া লাহে লাহে আমি ডাউকি হাইৱে হৈ ডাউকিৰ ফালে আগবাঢ়ি আছোঁ. নেক্সট ভিডিঅ'ত ডাউকিৰ ফালৰ বাংলাদেশ বৰ্ডাৰ লগতে ডাউকি ৰিভাৰ এইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম. ভিডিঅ'বিলাক চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ. যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব. ভিডিঅ' চোৱাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জনাই আজিলৈ ইমানতে এৰিছোঁ. থেংক ইউ.